আজি গৈ আছোঁ আমি এটা সত্ৰলৈ, যিটো সত্ৰ বহুতে জানে আৰু বহুতে হয়তো নাজানে। আৰু এতিয়া আমি সেইটো সত্ৰত যাবৰ বাবে প্ৰথম আমি আহি পালোঁ মিৰ্জা চহৰ। আৰু মিৰ্জা চহৰৰ এই লেফ্ট ছাইডেৰে যিখন ট্ৰেভেলাৰ ওলোৱা দেখিছে, সেই ৰাস্তাটোৰে চানডুবি যায়। আৰু সেই চানডুবি যোৱা ৰাস্তাটোৰে আমি সেই সত্ৰখনলৈ যাব লাগিব। তো ব'লক আমি এনেকৈ গৈ থাকোঁ। এইটোৱে হৈছে চানডুবিত যোৱা ৰাস্তা, এইটোৱে চিধা চানডুবি পাব আপোনালোকে গ'লে। আৰু এই ৰাস্তাটোৰে আমি যাম সত্ৰখনলৈ। মই নামটো এতিয়া নকওঁ, পিছত ক'ম। আহি এতিয়া আমি মেইন আমাৰ যাবলগীয়া স্থান প্ৰায় পাইছোঁৱে। এতিয়া আপোনালোকে যদি এইফালেৰে যায় চিধা গ'লে আপোনালোকে চানডুবি যাব পাৰিব, কিন্তু আমি চিধা নাযাওঁ। এইফালে ৰাইট চাইডে যিটো ৰাস্তা সোমাই গৈছে, সেই ৰাস্তাটোৰে আমি সোমাই যাম। ইয়াতে দেখিব, ইয়াতে দুটা খোলবাদকৰ প্ৰতিমূৰ্তি আছে। এই দুটা এই খোলবাদকৰ প্ৰতিমূৰ্তিৰ কাষেৰে যিটো ৰাস্তা সোমাই গৈছে, এই ৰাস্তাটোৰে আমি মেইন আমাৰ আজি যাবলগীয়া স্থানত যাম। তো ব'লক। এইটো হৈছে খোলবাদকৰ প্ৰতিমূৰ্তি দুটা, আৰু ইয়াতে লিখা আছে ঈশ্বৰ শ্ৰী শ্ৰী চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ, য'ত আমি আজি যাম। আৰু এই ছাইডৰ এই ৰাস্তাটোৰে আমি এতিয়া সোমাই যাম। এয়া আমি এতিয়া পাই যাম এইফালেৰে। এয়া আমি পাই গ'লোঁ প্ৰায় বৰফুলগুৰি চতুৰ্ভুজ সত্ৰ। এইখন হৈছে সত্ৰত সোমাই যোৱা প্ৰথম দুৱাৰখন, কিন্তু আমি এইখনেৰে নাযাওঁ। আমি সেইফালৰ বেলেগ এখন দুৱাৰেৰে যাম। আৰু ইয়াতে শ্ৰী শ্ৰী চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ বুলি এনেকৈ গেটটোৰ ওপৰত লিখা আছে। এইটো হৈছে মেইন গেটটো, কিন্তু এই মেইন গেটটোৰে এতিয়া বন্ধ থাকে, উৎসৱ অনুষ্ঠানত ইয়াতে খুলি দিয়ে, যাৰ বাবে আমি এতিয়া এই গেটটোৰে সোমাম। ইয়াতে জোতা চেণ্ডেলবোৰ প্ৰৱেশ নিষেধ বুলি লিখা আছে, গতিকে ইয়াতে বাহিৰত জোতা চেণ্ডেল থৈ দিব। মই এনেকৈ জোতা চেণ্ডেলযোৰ থৈ দিলোঁ, আৰু ইয়াতে আমি এইফালে এতিয়া সোমাই যাম। কৃষ্ণ, এইটো এয়াই হৈছে শ্ৰী শ্ৰী চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ। পৰম চলি আছে না? প্ৰথম কৰি আছে, এতিয়া ইয়াতে প্ৰথম কৰি আছে। এইটো হৈছে মেইন গেট। আজি মোৰ ভাগ্য, সেইবাবে পৰম কৰা সময়ত মানে গেটখন খোলাৰ সময়ত আহি পাইছোঁ। ইয়াতে জোৰকৈ কথা পাতিব নোৱাৰোঁ, যিহেতু প্ৰথম কৰি আছে। এতিয়া বৰ্তমান ইয়াতে প্ৰথম কৰি আছে, গতিকে বেছি জোৰে কথা পাতিব নোৱাৰোঁ। আৰু ভিতৰত মই সোমাব নোৱাৰোঁ, কাৰণ ইয়াৰে ভিতৰত সোমালে আপোনাৰ ধুতি পিন্ধিব লাগিব। কিন্তু মই বৰ্তমান লং পেণ্ট পিন্ধি আছিলোঁ, সেইকাৰণে মই ভিতৰত সোমাব নোৱাৰিলোঁ। আৰু এইটো ভিতৰ ভাগ আপোনালোকে দেখিছে, আগত এখন আসন আছে। আৰু এইটো হৈছে বৰফুলগুৰি সত্ৰ। এতিয়া আমি বৰফুলগুৰি সত্ৰৰ চাৰিওফালে ঘূৰি আপোনালোকক দেখাম ইয়াতে কি কি আছে। এতিয়া আৰম্ভণিৰ পৰা শ্ৰীকৃষ্ণৰ, মানে শ্ৰীকৃষ্ণ বুলি নহয়, বিষ্ণুৰ গোটেই অৱতাৰকেইটাৰ প্ৰতিচিহ্ন ইয়াতে আছে। এইটো নৰসিংহ অৱতাৰ প্ৰতিমূৰ্তি আছে, ইয়াতে বামন অৱতাৰ আছে, এইটো বৰাহ অৱতাৰ, কুৰ্ম অৱতাৰ, এইটো মৎস্য অৱতাৰ। বিষ্ণুৰ গোটেই অৱতাৰকেইটা এনেকৈ ৱাল দুখনতে আছে। বাওঁ চাইডে এইকেইটা অৱতাৰৰ প্ৰতিমূৰ্তি বনোৱা আছে, আৰু সোঁ চাইডে এই পাঁচটাৰ আছে। এইটো পৰশুৰাম, এইটো শ্ৰীৰাম, এইটো হলিৰাম, এইটো বুদ্ধ, আৰু এইটো কল্কি অৱতাৰ। এনেকৈ পাঁচটা অৱতাৰ সোঁফালে, আৰু পাঁচটা অৱতাৰ এনেকৈ বাওঁফালে। এনেকৈ 10টা অৱতাৰৰ প্ৰতিমূৰ্তি মেইন দুৱাৰখনৰ দুইফালে দিয়া আছে। আৰু মেইন দুৱাৰখনৰ ওপৰত এনেকৈ বিষ্ণুৰ অনন্ত শয্যাত শুই থকা বিষ্ণুৰ অৱতাৰটোৰ প্ৰতিমূৰ্তি এনেকৈ বনোৱা আছে। আৰু এনেকৈ যদি যাওঁ সত্ৰৰ ছাইডেৰে, কোনফালে যাব লাগিব? প্ৰথম সোঁ চাইডে। মই উল্টাফালে আহিলোঁ, যাব লাগিব আমি এইফালে যাব লাগিব। সোঁ হাতেৰে যাব লাগিব দেই, বাওঁ হাতেৰে আপোনালোকে নাযাব, সোঁ হাতৰ ছাইডেৰে যাব। গতিকে এইফালে আমি আহিলোঁ। এনেকৈ ৱালৰ চাৰিওফালে এনেকৈ শ্ৰীকৃষ্ণৰ গোটেই, মানে আৰম্ভণিৰ পৰা, জন্মৰ পৰা পিছলৈ গোটেই আপোনাৰ প্ৰতিমূৰ্তিবোৰ এনেকৈ ৱালৰ চাৰিওফালে বনাই, এনেকৈ তলত গোটেই সেইবোৰৰ বিষয়ে লিখা থাকে। এয়া প্ৰথম হ'ল বসুদেৱে যেনেকৈ যমুনা পাৰ হৈ যেনে গকুলপুৰীলৈ গৈছিলে শ্ৰীকৃষ্ণক বচাবৰ বাবে, সেইটো বিষয়ে ইয়াতে লিখা আছে ভালদৰে।
ইয়াৰে কাষতে আপোনাৰ পুতনা বধৰ বিষয়ে প্ৰতিমূৰ্তি বনোৱা আছে, কেনেকৈ কৰিছিলে। ইয়াতে চক্ৰবাদ বধ, ইয়াতে বকাসুৰ বধ কেনেকৈ কৰিছিলে কৃষ্ণই। ইয়াতে অঘাসুৰ বধৰ বিষয়ে লিখা আছে, ইয়াতে বৎসাসুৰ বধৰ বিষয়ে লিখা আছে। আৰু এইটো এটা সোঁহাতৰ এটা মেইন এখন দুৱাৰ, য'ত এতিয়া বৰ্তমান পুথি পঢ়ি আছে। আৰু এইটো হ'ল আপোনাৰ ধেনুকাসুৰৰ বধ কেনেকৈ কৰিছিলে শ্ৰীকৃষ্ণ, সেইটো বিষয়ে আছে। ইয়াতে লৱণো চুৰি কেনেকৈ কৰিছিলে, সেইটো হৈ গ'ল আপোনাৰ অৰ্জুন ভঞ্জন। এয়া হৈ গ'ল কালী দমন। আৰু বাকী ইফালে দুটা আছে, কিন্তু সেই দুটা ইয়াতে দবা আছে কাৰণে আমি সেই দুটা দেখাব নোৱাৰিম। ঠিক তেনেদৰে ইয়াতে এইফালে আপোনাৰ কংসবধ কেনেকৈ কৰিছিলে সেইটো আছে। তাৰপিছত জৰাসন্ধ বধ কেনেকৈ কৰিছিলে সেইটোৰ বিষয়ে আছে। সেইটো ৰাস ক্ৰীড়া মানে ৰাস কেনেকৈ আৰম্ভ হৈছিলে সেইটো বিষয়ে আছে। তাৰপিছত এইটো সাগৰ মন্থনৰ বিষয়ে ইয়াতে আছে। আৰু ইয়াৰে সন্মুখতে এটা ভঁৰাল এটা আছে, এইটো ভঁৰাল হয়। ইয়াতে সত্ৰৰ গোটেই যিবোৰ খেতি হয় সেইবোৰ ইয়াতে ৰাখি থয় ভঁৰালত। আৰু এইখন হৈছে মেইন দুৱাৰ। এই মেইন দুৱাৰখন যেতিয়া এই ষ্টেজখনত আপোনাৰ যেতিয়া উৎসৱৰ সময়ত আহিন মাহত এটা উৎসৱ আহি আছে, সেই ডাঙৰ উৎসৱটো যেতিয়া হয় তেতিয়া ইয়াতে ষ্টেজত আপোনাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান হয়। আৰু তেতিয়াই এই মেইন গেটখন খুলি দিয়ে। আৰু তাৰপিছত বিশেষ কিছুমান কাৰ্য অনুষ্ঠান যদি থাকে তেতিয়াহে খুলি দিয়ে, অন্যথা এই গেটখন প্ৰায় বন্ধ থাকে। আপুনি যদি সোমাই আহে তেনেহ'লে মই যিখন গেটেৰে সোমালোঁ এইফালেৰে গৈ এনেকৈ সোমাই আহোঁতে সেইখন গেটেৰে বেছিভাগ মানুহে সোমাই আহে। বাকী আমি এতিয়া এই ভঁৰালটোৰ কাষেৰে যাম। এতিয়া আমি লাষ্টটো চালোঁ, এইটো সাগৰ মন্থন কেনেকৈ কৰিছিলে সেইটো বিষয়ে ইয়াতে লিখা আছে। এতিয়া নেক্সট গ্ৰাহ গজেন্দ্ৰৰ শ্ৰীকৃষ্ণৰ এটা অৱতাৰৰ অন্য এটা গ্ৰাহ গজেন্দ্ৰৰ বিষয়ে ইয়াতে লিখা আছে। ইয়াতে আছে আপোনাৰ অৰ্জুনৰ ৰথৰ সাৰথি হওঁতে গীতা যুদ্ধৰ যিখিনি আছে সেইখিনি ইয়াতে লিখা আছে। মই বিশেষ ভালদৰে নাজানো, কিন্তু তথাপিও আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে বিশ্বৰূপ, অৰ্জুনক যিটো বিশ্বৰূপ দেখাইছিলে শ্ৰীকৃষ্ণই, তেওঁৰ গোটেই বিশ্বৰূপটো, সেই ৰূপটোৰ বিষয়ে ইয়াতে লিখা আছে। তাৰপিছত ইয়াতে ভীষ্মৰ সৰসজ্যা, ভীষ্ম মৰাৰ পিছত যিটো সৰসজ্যা সেইখিনি ইয়াতে লিখা আছে, কেনেকৈ কি হৈছিলে এখন মহাভাৰতৰ যুদ্ধ। আৰু প্ৰায় আহি পিছফাল পালোঁ, এইটো পিছফাল। আৰু এতিয়া আমি এইফালেৰে যাম। এইফালেৰে গ'লে ইয়াতে আপোনালোকে পাব দ্ৰোণাচাৰ্য বধ। আৰু তাৰ কাষতে দোকানখনৰ ৰক্তপান, এইটো দ্ৰোণাচাৰ্য বধ। আৰু ইয়াতে দোকানখনৰ ৰক্তপান। মই তলৰবোৰ পঢ়ি দিয়া নাই, আপোনালোকে পঢ়িব, কাৰণ বহুত লিখা আছেতো, গতিকে আপোনালোকক অতি কম সময়তে গোটেইখিনি দেখাব মই চেষ্টা কৰিছোঁ। এয়া হ'ল দ্ৰপায়ন হ্ৰদত দুৰ্যোধন, আৰু এয়া কৃষ্ণৰ শেষ সনসজ্যা। এৱে হৈছে বৰ্তমানৰ সত্ৰৰ মুখ্য ভকতজন, আৰু এৱে দিনটোৰ প্ৰসমৰ পৰা কীৰ্তনৰ পৰা সকলো আৰম্ভ কৰি তেৱে পৰিচালনা কৰি আছে সত্ৰখন। আপোনাৰ নাম ককা? মোৰ নামটো আপোনাৰ নৰেন ভকত। ন? আপুনি ইয়াতে বৰ্তমান সত্ৰখন পৰিচালনা কৰি আছে ৰাতিপুৱাৰ পৰা? ইয়াতে লেউটাত থাকে ন? আচ্ছা, এতিয়া ইয়াতে গোটেই অনুষ্ঠান কেনেকুৱা হয় ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে? মোৰ আপোনাৰ 14 প্ৰথম হয়। 14 প্ৰথম হয়, মানে 14 প্ৰথমটো কেনেকুৱা আপুনি অলপ বুজাই দিয়ক। 14 প্ৰথমটো আপোনাৰ নাম চন্দ, শৰণ চন্দ, যুগল, পটল এইবিলাক গোটাই হ'ব। আচ্ছা, ইত্যাদি আৰু শংকৰদেৱৰ যিটো আৰ্হি অনুকূল, হয় সেইটো আৰু প্ৰসংগলি মতে আপোনাৰ কৰা পাৰি। সেইকাৰণে এতিয়া আৰু কৰিলোঁ, গধূলা আৰু কৰিব লাগিব, ৰাতিপুৱা কৰিছোঁ। হয়, এনে টাইমিংবোৰ কেতিয়া, মানে কোনটো সময়ত কেইটা বজাত কি কৰে? ৰাতিপুৱা আপোনাৰ চলন জাগৰণ ভতিমা ইত্যাদি গোটেই কৰা পাৰি। তাৰপিছত বুঢ়ীখানে পাৰ্ফৰ্ম কৰোঁ, ভকতে পাৰ্ফৰ্ম কৰোঁ। তাৰপিছত আবেলি 3টা, একজেক্ট 3টা বাজিল নহয়, সেইটো 3টা বজাত মানে আৰু প্ৰসম এটা হয়, আৰু গধূলি এটা হ'ব। আচ্ছা, সেইখিনিয়ে ন? আৰু গধূলি কেইটা বজাত হয়? গধূলি আপোনাৰ 7টা 8টাত হ'ব। 7টা 8টাত ন? গধূলি হ'ব, বন্তি প্ৰজ্বলন কৰি ঢগৰ বাজাম,
আচ্ছা সূৰ্য প্ৰসাদ প্ৰথম কৰিব নোৱাৰে আচ্ছা আচ্ছা হা হা এইটো বাজাব লাগিব বজোৱাৰ পাছতে প্ৰথম বজোৱাৰ পিছত তেতিয়া ৰাইজে জানলা যে ভকতে প্ৰথম প্ৰথম কৰিব আৰু আচ্ছা এনেকুৱা নীতি নিয়ম আছে হয় নীতি নিয়ম পূৰা মানিব লাগে আৰু নীতি নিয়মটো ভাল কথা ইয়াতে এটা উৎসৱ হয় ন ডাঙৰ উৎসৱ ডাঙৰ উৎসৱ হয় এইটোও হয় আমাৰ লাংটাতো হয় তাত হয় ন তাত একে সমানে হয় মানে ইয়াতে কেতিয়া হয় ন উৎসৱটো উৎসৱটো আহিনত দিয়ক ঠিক আছে দিয়ক আপোনাক লগ পাই ভাল লাগিল আপোনাৰ এটা সেৱা লওঁ আৰু দে বাপা দে মংগল কৰা আমি এতিয়া এইফালে বাওঁফালে যাম মেইন দুৱাৰখনৰ পৰা এই বাওঁফালে গ'লে আপোনাৰ সোঁ চাইডে যাওঁতে আমি কৃষ্ণৰ অৱতাৰৰ গোটেইখিনি দেখা পালোঁ এতিয়া আমি বাওঁফালে যাম বাওঁফালে গ'লে আমি ৰামৰ অৱতাৰৰ গোটেইখিনি দেখা পাম ইয়াতে প্ৰথম হৈছে আমাৰ প্ৰথম দিয়া আছে দশৰথৰ স্বৰ্গগমন দশৰথৰ স্বৰ্গগমনৰ বিষয়তে ব্ৰজাৱলী ভাষাত কিছুমান লাইন লিখা আছে হা ৰাম বুলিয়া শয্যাত এৰি গাৱ হৈলন্ত নিশ্চেষ্ট ৰাজা বিমোহিত ভাৱ কৌশল্যা সুমিত্ৰা দেৱী অশেষ বিলাপে অচেতন দশৰথ ৰামৰ সন্তাপে নেক্সট আমাৰ পালোঁ আমি ৰামৰ বনে গমন ৰাম আৰু সীতা আৰু লক্ষ্মণ যেতিয়া বনত গৈছিলে সেইটোৰ বিষয়ে ৰাম বনবাসত যাওঁতে সেইটো বিষয়ে লিখা আছে আৰু মায়া স্বৰ্ণমৃগ বধৰ বিষয়ে ইয়াতে লিখা আছে আৰু ইয়াত ঠিক তেনেদৰে সীতাহৰণ ৰাৱণে কেনেকৈ সীতাহৰণ কৰিছিলে সেইটো বিষয়ে ইয়াতে লিখা আছে তাৰে কাষতে আমাৰ পাম বালিবধ বালি কেনেকৈ বধ কৰিছিলে সেইটো লিখা আছে ইয়াতে সাগৰ তীৰৰ বিষয়ে কেনেকৈ ৰামে সাগৰ তীৰত ৰাম সেতুখন কেনেকৈ বনাইছিলে সেইটোৰ বিষয়ে ইয়াতে লিখা আছে ইয়াতে অশোক বনৰ বিষয়ে লিখা আছে তাৰপিছত হনুমান আৰু সীতাৰ পৰিচয় মানে হনুমানে সীতাক যে লগ পাব গৈছিলে ৰামৰ কথাত তো সেইটো বিষয়ে ইয়াতে সীতাক ৰাৱণৰ তাতে মানে লংকাত সীতাক লগ পাই কেনেকৈ পৰিচয় দিছিলে সেইটো বিষয়ে ইয়াতে লিখা আছে সোঁ চাইডে যেনেকৈ আমি এখন দুৱাৰ পাইছিলোঁ তেনেকৈ ইয়াতে বাওঁ চাইডে এখন দুৱাৰ আছে আৰু এইটো হৈছে এইফালে প্ৰণামী আছে আৰু প্ৰণামীত আপোনালোকে দান দক্ষিণা দিব পাৰে আৰু দুৱাৰখনৰ দুইফালে এইটো জয় আৰু বিজয় আছে ইয়াতে আছে লক্ষ্মণৰ শক্তিশাল মানে ৰামায়ণৰ যুদ্ধত লক্ষ্মণৰ গাত যেতিয়া ধনুকাঁড় লাগিছিলে তেতিয়া হনুমানে যে পাহাৰ দাঙি আনিছিলে লক্ষ্মণক জীয়াবৰ বাবে সেইটো বিষয়ে ইয়াত তলত লিখা আছে তাৰপিছত নিকুম্ভিলা যজ্ঞভংগ নিকুম্ভিলা যেতিয়া যজ্ঞভংগ কৰিছিলে সেইটো বিষয়ে ইয়াতে লিখা আছে তাৰপিছত ইয়াতে কুম্ভকৰ্ণক কেনেকৈ বধ কৰিছিলে সেইটো বিষয়ে লিখা আছে তাৰপিছত শেষত আমাৰ ৰাৱণ বধ কেনে কৰিছিলে সেইটো বিষয়ে ইয়াতে লিখা আছে এতিয়া মই এইফালে নামি যাওঁ মা এইটো কিন্তু দৌলগড় নেকি হা ইয়াতে কাষতে এটা দৌল থোৱা আছে ইয়াতে যেতিয়া ফাকুৱা হয় দৌল উৎসৱ হয় তেতিয়া ইয়াতে দৌলগড়ত মানে আমাৰ ইয়াতে গোসাঁইজন আনি কিনে ইয়াতে এৰাতিৰ বাবে থৈ দিয়ে আৰু ইয়াতে তেনেকৈ উৎসৱ পালন কৰে আৰু দৌল উৎসৱ আৰু এইটো হৈছে মন্দিৰটো মন্দিৰ মানে সত্ৰ আৰু এইটো ধুনীয়া পৰিৱেশ চাৰিওফালে গছ গছনি মানে ইয়াতে আহিলে আপোনালোকে এটা শান্তি অনুভৱ কৰিব আৰু শান্তিময় জেগা এইজন মোৰ মামা হয় তো তেওঁ এইবোৰৰ বিষয়ে মানে সৰুৰ পৰাই ইয়াতে আছে গতিকে তেওঁ ভালদৰে জানে জানিব পৰা মতে মাধৱদেৱে সত্ৰ স্থাপনৰ বাবে অসমৰ চাৰিওফালে যেতিয়া ঘূৰি ফুৰিছিলে তেতিয়া এই স্থানত ডাঙৰ ডাঙৰ ফুল কিছুমান পাইছিলে যাৰ বাবে এই সত্ৰখনৰ নাম বৰফুলগুৰি সত্ৰ হ'ল চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ এইবাবে কাৰণ ইয়াৰ চাৰিসীমা চাৰিটা ভুজাকৃতিৰ সেইবাবে চতুৰ্ভুজ বৰফুলগুৰি সত্ৰ ইয়াৰে আগত সৰু সৰু ফুল কিছুমান পাইছিলে আৰু সেই স্থানত সৰু ফুলগুৰি সত্ৰ বুলি এখন সত্ৰ আছে আৰু এইটো হৈছে কেউলীয়া ভকতৰ বাসগৃহ পুৰণি মানে সময়ত যেতিয়া কেউলীয়া ভকত আপোনালোকে চাৰ্চ কৰিলে গম পাব যিসকল ভকতে মানে বিয়া বাৰু নকৰাই ঘৰ সংসাৰ এৰি দিয়ে সেইসকলক কেউলীয়া ভকত বুলি কয় আৰু সেইবোৰে সেই কেউলীয়া ভকতে ইয়াতে এই বাসগৃহ হ'ল এইটো কিন্তু আজিকালি আৰু কেউলীয়া ভকত নাই দিয়কচোন এতিয়া বৰ্তমান সেইবাবে বাসগৃহটো সম্পূৰ্ণ খালী হৈ থাকে আৰু ইয়াতে কেউলীয়া ভকতৰ বাসগৃহৰ বাহিৰত এনেকৈ শংকৰদেৱে ৰচিত কিছুমান কথা লিখা আছে আৰু ইয়াৰে এইটোৱে হৈছে আপোনাৰ সত্ৰটোৰ কাষতে এটা ৰাইজৰ বাবে বনাই থোৱা এটা পুখুৰী এটা আছে এইটো এই ৰাইজৰ বাবে বনাই থোৱা পুখুৰীটোত আপোনাৰ মাছ পোহে ৰাইজে আৰু সময় অনুসৰি ইয়াৰে পৰা মাছ মাৰি ৰাইজে বহি ভোজ ভাত খায় এইটো হৈছে মেইন ৰাইজৰ পুখুৰীটো
ইয়াতে অনুমতি অবিহনে আপোনাৰ মাছ তাছ মাৰিব নিদিয়ে আৰু যদি মাছ মাৰে তেনেহ'লে সত্ৰৰ পাৰ্মিশ্যন লৈহে কোনোবাই মাছ মাৰিব পাৰিব কিন্তু বিশেষকৈ ইয়াতে মেইন মাছ মাৰিব লগা হ'লে গোটেই ৰাইজে মিলিহে মাছ মাৰে নহ'লে এনে কোনোৱে নিজাববীয়াকৈ মাছ মাৰিব নোৱাৰে এইটো পুখুৰীটো আৰু এইডাল যে গছ দেখিছে এইডাল বকুল গছ এই গছডাল গেটখনৰ সন্মুখতে আছে আৰু এই গছডাল প্ৰায় 100 বছৰ মানে হ'ব যিডাল আজিও সজীৱ গছ বৰপেটা সত্ৰতো সকলোৱে গৈ থাকে গতিকে কেতিয়াবা গুৱাহাটীৰ ওচৰতে থকা এখন বৰপুলগুৰি সত্ৰতো সকলোৱে আহক ধন্যবাদ